নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ এনে এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আকৌ বাৰীত কাম গাইছ। আজি আকৌ আহিলোঁ বাৰীত পানী দিবলৈ। আজি বেঙেনাখিনিত আমি পানী দিছোঁ। পানী দেখিছোঁ আপোনালোকে পূৰা ওলাই আছে মেচিনত। সেইফালে মানুহজনী আছে আৰু মই এতিয়া এনেকৈ পানী দি আছোঁ বাৰীত। বেঙেনা পুৰা পানী ওলাই আছে তাৰ জলকীয়াত আৰু আজি দিছোঁ বেঙেনা। মানে আজি বেঙেনাখিনি দিলে দিলে আকৌ জাতিলাও কিবাকিবি সেইফালে দিবলৈ আছে। আগতে মটৰখিনি দিলোঁ সেইবোৰ দিয়া মাছ মাৰটো দিলে দিলে আৰু আঘোণৰ পৰা বৰষুণ আহিব, সেইকেইদিন দিলে দিলে চলি যাব। ওপৰৰ পৰা আহি গ'লোঁ। আকৌ সোনকালে আহিম 12টামান বাজি গ'ল। দি আছোঁ এতিয়া 12টা বজাৰ পৰা। ইমান টাইম লাগে পুৰা মাটি শুকান শুকান হৈ আছিলে। আজি 2 দিনমান আগত দিছিলোঁ পানী, বাৰী শুকাই গৈছিলে। সেইকাৰণে আকৌ আহিছিলোঁ। এতিয়া আমি খালি সন্ধিয়া হৈ গ'ল পানী দিওঁতে দিওঁতে পুৰা ঠাণ্ডা লাগি গ'ল। আজি ধুমাটো মাৰি আছে পানী দিলে বহুত ঠাণ্ডা লাগে। সেয়া আৰু এতিয়া পেলাই কিন্তু দিব আছে এইফালে সিহঁতে এটা পূৰা মাটিৰ মাজে মাজে সোমাই গৈ আছে। মানে পানীত দি দিয়াত ছিটিয়াই দিব লাগে। বহুত পানী লাগিব এনেকৈ তিয়াব হ'লে। এইটো ছিজনত গম পায় আপোনালোকে পানী মাটি কিমান শুকাই। পাছফালে ট্ৰেক্টৰ চলি আছে। পাইপ পূৰা খুচাই গৈছে। পাইপৰ মাজে মাজে এটা বেঙেনা এনেকৈ গেলি থৈ দিছোঁ পানী দিবলৈ কাৰণে। বহুত এতিয়া সোমাই পানী দি আছে বেঙেনাখনত। পানী চানী দিলেহে ধুনীয়াকৈ বেছিমান লাগিব, পানী নহ'লে লাগিব নহ'লে। মানে গাইছ ইয়াৰ আপোনালোকে দেখিছে আমি পানী দি আছে একদম বেঙেনা পাতি মাজে মাজে। ধৰি লওক এতিয়া কেনেকৈ আহি আছে ইয়াতে বহি পেলাই ধুনীয়াকৈ পানী দি আছোঁ। তাৰমানে তলত পানী সোমাই আহি কাৰণ তলে তলে পাতিটো হাত নিবলগীয়া হৈছে। হা সেইবিলাক দেখিছেনে আপোনালোকে পানী একদম পাইপৰ পৰা এনেকৈ ওলাই গৈ আছে। একদম পানী তলি দিবলগীয়া আছে পানী বেঙেনা। নহ'লে পানীটো মাজত সোমাব নোৱাৰে। বেঙেনা পৰা গছ ধুই হৈ আছে। তিনি পাইপ পেলাব নোৱাৰে। সেইকাৰণে এটা মূৰৰ পৰা এটা ফালে পেলাই এনেকৈ পানী দি আছে। এইডাল পাইপ পাইপেদি মানে পানী ওলাই গৈ আছে। সেইবোৰ বেঙেনা পানী দিছোঁ। এতিয়া বেঙেনাখিনি পানী দিয়াৰ লগে আৰু ধুনীয়া ধুনীয়া হৈ যাব। বহুদিন বৰষুণ পোৱা নাই, সেইকাৰণে ভাবিছোঁ মেচিনে পানী দি দিওঁ। আমি মানে মেচিনে পানী দি থকা পানী দিলে আৰু পানী দিয়া কামটো বহুত কষ্ট হয় আৰু আমনি লাগি যায়। তথাপিতো উপায় নাই, নিদিলেও নহয় আৰু দি আছোঁ। এতিয়া বেঙেনা পাতিৰ মাজতে বহি লৈছোঁ দেখিছেনে আপোনালোকে। বেঙেনা যোৱাকালি জলকীয়াখিনি দিলোঁ, আজি বেঙেনা আৰু অহাকালিলৈ আকৌ দিম আমি জাতিলাও চাং আৰু কেৰেলা চাং। এনেকৈ দি আছোঁ আৰু ধুমাধুম দি ল'ব লাগিব। কাইলৈ পৰহিলে বিহু আহি আছে গম পাই আপোনালোকে। আকৌ বিহুত লাগিব লাগিলে আপোনালোকে কাম থাকি যাব। এনেকৈ আছে দিব লাগিব, বহুত বাকী আছে দিবলৈ। আজি দিনটো দিব লাগিব বেঙেনাত। আৰু এইটো ছিজনত বহুত বেছি পানী খায়, মানে একদম মাটি পূৰা শুকাই খৰাং হৈ থাকে। সেইকাৰণে দেৰি লাগি যায়। পাইপখিনি পাতিটো মানে একদম বদলাই থাকিব লাগে, নহ'লে বোলে একেটা পাতিতে পেলাই থৈ দিলে পানী নহ'ব। সেইকাৰণে বদলি কৰি দি থাকিবলগীয়া হয়। আৰু এইখিনি এতিয়া পানী আহি আছে। এইখিনি আমাৰ বেঙেনাত আগতে দিলোঁ আমি 3 বাৰমান। এবাৰৰ লগত আমি প্ৰায় 4 নম্বৰ কুটা পানী দিছোঁ। আৰু এবাৰ দিলে হয়তো পানী নিদিলেও হ'ব। এতিয়া মাঘ ফাগুনমহীয়া আকৌ বৰষুণ আহি যাব। বৰষুণ পানী পালে বোলে হৈ যাব। এতিয়া বৰষুণ নাই দেখি আমি মেচিনে পানী দিছোঁ। এইবোৰ একদম পানী বেঙেনাৰ মাজত পূৰা পাতে পাতে পানী হৈ আছে। মানে পানী ফুল কৰি থৈ দিবলগীয়া হয়, নহ'লে শুকাই যায়। এসপ্তাহমান থৈ দিলে আকৌ পানী চব শুকাই শেষ হৈ যায়। আপোনালোকে দেখিছেনে কেনেকুৱা ফ্ৰেম ফটোটো দি পানী সোমাই গৈছে। সেইফালৰ পৰা আহি আছে পানী পাতিতে মাজে মাজে। আগলৈ
আগলৈ আমাৰ মটৰ বাৰী আছিলে, মটৰ বাৰীটো বহুত দিনৰ আজি এসপ্তাহ আগতে দিলোঁ। আৰু সেইখন বাৰীত বহুত দূৰ হয় মানে পানী দিবলৈ, তাত জইন কৰিব লাগে। আৰু এখন ৰঙালাও বাৰী আছে, তাতো দিবলগীয়া আছে। আৰু সেইখন দিম, এখন বাৰীত যেতিয়া দি শেষ হয় তাত যাম ৰঙালাও বনত পানী দিবলৈ। মানে গাইজ এতিয়া ট্ৰেক্টৰখনত আমাৰ যোৱাকালি তেল 5 লিটাৰ ভৰাইছিলোঁ, শেষ হৈ গ'ল। এতিয়া আকৌ তেল চেল আনি লওঁ বুলি লাগিব দোকানৰ পৰা, পানী দিব লাগিব। তেল খালি আহিব 5 লিটাৰ তেল এদায়, সেইকাৰণে আকৌ দোকানৰ পৰা আনি বুলিহে এতিয়া পানী দিব লাগিব। আৰু এতিয়া যাওঁ দোকানলৈ, তেল চেল আনি ল'ব লাগিব, এতিয়া আকৌ পানী দিব লাগিব। আহি পেলাই গৈ মেলি ভাত চাত খাই মেলি ধুনীয়াকৈ আহিব লাগিব।